খবৰ নিশ্চয় ভাল। মই পাপু, মোৰ ইউটিউব চেনেল পাপু দিছিলে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বেলেগ ভিডিঅ' বনাবলৈ গৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব। আৰু মোৰ লগত আছে নুৰ ভাই আৰু সুমন, একেলগে আমি ক্লাছমেট হয়। আৰু আমাৰ এই ক্লাছমেটৰ ছোৱালী এজনীয়ে মানে বহুত ভাল ৰিজাল্ট কৰিছে আৰু তাত যাম, যাই কেনে কেনেকৈ মানে পঢ়িছিল বা কেনেকৈ ষ্ট্ৰাগল কৰিছিল সেই বিষয়ে অলপ জানিম। আৰু এইখনে আমাৰ কলেজ, এইখন কলেজতে পঢ়িছিলোঁ, এইখন বনবাগ কলেজ। আৰু আমি হাইস্কুলত একেলগে পঢ়িছিলোঁ, তাই কিন্তু বেলেগ কলেজ গ'ল আৰু ধুনীয়া মানে এটা ৰিজাল্ট কৰিছে। ঘগ্ৰাপাৰ অঞ্চলৰ মানে এটা সুনাম কঢ়িয়াই আনিছে। আৰু সেইজনী ছোৱালী তাত আমি যাই আছোঁ, আৰু কি পৰীক্ষা কেনেকুৱা হয় আৰু কেনেকৈ পঢ়িব লাগে সেই বিষয়ে অলপ ক'ব বলক। আৰু আমি আছোঁ বৰ্তমান ঘগ্ৰাপাৰৰ চকৰ ওচৰতে হয়। আৰু সেইখনেই দেখা পাইছে আপোনালোকে, এইখন ফ্ৰণ্টত হাইস্কুল হয় আমাৰ ঘগ্ৰাপাৰ হাইস্কুল। আৰু ইয়াতে আমি পঢ়িছিলোঁ। আৰু লগত আছে বন্ধু ধীৰাজ দাস, আৰু আহি আছে, তাক 2 মিনিট ৱেইট কৰি দিলোঁ আৰু আহি আছে ধীৰাজৰ ঘৰ। গৈ আছোঁ, এতিয়া পাম ঘগ্ৰাপাৰ হাইস্কুল। আৰু যিখন হাইস্কুল আমি একেলগে পঢ়িছিলোঁ, 2020ত আমি মেট্ৰিক দিছিলোঁ। আৰু এইখনে হাইস্কুল 19ত পঢ়িছিলোঁ আৰু 20ত মেট্ৰিক দিছিলোঁ। হাইস্কুল নহয় এইখনে ঘগ্ৰাপাৰ হাইস্কুল। বহুত স্মৃতি জড়িত হৈছে এইখন হাইস্কুলৰ। এইখন ভূপেন হাজৰিকা অৱস্থা মঞ্চ, আৰু এইখনত নাটক কৰি ফালি দিছিলোঁ আমি গ্ৰুপটোৱে। ফাৰ্ষ্ট পাইছিলোঁ 2বাৰকৈ এইখন। এনেকুৱা আহি পালোঁ যোগাশ্মী কলিতাৰ ঘৰ। আৰু এতিয়া বৰ্তমান তাইক দেউতাকৰ নামতে চিনি পায়, কিন্তু আৰু 5 বছৰ পাছত হয়তো তাইৰ নামত গোটেই মানে অঞ্চলটোকে চিনি পাব। আৰু এনেকুৱা এটা ভাল কাম কৰিছে। আৰু সেইজনী ছোৱালীৰ ওচৰত আমি গৈ আছোঁ, আৰু এইটোৱে ঘৰ। আৰু ফাইনেলি আহি পালোঁ যোগাশ্মী কলিতাৰ ঘৰ। আৰু এয়া চোতালত খুৰীমা যোগাশ্মী কলিতাৰ মাক। আৰু এয়া চাওক ঘৰৰ পৰিৱেশ কেনেকুৱা। আৰু এইটোৱে হৈছে যোগাশ্মী কলিতা। আৰু সেনেকৈ লৈ আহিছে বহুত গৰম বতৰ চৰবত, নেমু টেঙাৰ হয়, বহুতেই বেছি ভাল লাগিব চাগে। আৰু ভাল লাগিলে টেষ্ট কৰিলোঁ মই প্ৰথমতে। আৰু এইটোৱে হৈছে যোগাশ্মী কলিতা। চাহ দি গ'লে আৰু ডিছকাশ্যন চলি আছে আমাৰ হাইস্কুলত। আৰু বাকী যি নহওক, মিঠাই মেইন, মিঠাই আগত। মোৰ লগত আছে যোগাশ্মী কলিতা। যোগাশ্মী কলিতা কেনেকৈ পঢ়িছিল বা কিমান সময় পঢ়িছিল সেই বিষয়ে অলপ ক'ব। আৰু আপোনালোকেও যদি সেনেকুৱা লাইনত যাব বিচাৰে কেনেকুৱা গ'লে ভাল হ'ব, তাৰ পৰা যিখিনি নলেজ আমি ল'বলৈ চেষ্টা কৰিম। লগত বহিছে যোগাশ্মী কলিতা, ঘগ্ৰাপাৰ অঞ্চলত যিটো মানে সুনাম কঢ়িয়াই আনিছে, এয়া হৈছে যোগাশ্মী কলিতা, আৰু ঘৰ হৈছে ঘগ্ৰাপাৰত। আৰু কেইটামান প্ৰশ্ন কৰিম, আৰু কেনেকৈ উত্তৰ দিয়ে আমি শুনি লওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী যোগাশ্মী কলিতা। মই এবাৰ নীটত 630 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আকাশ পাণবজাৰ ব্ৰাঞ্চত কোচিং লৈছিলোঁ, ড্ৰপাৰ বেটছত। আৰু কিমান সময় পঢ়িছিলা তুমি? 14-15 ঘণ্টামান পঢ়া হৈছিল। আৰু আমাৰ গাঁৱৰ ল'ৰা মানে আমাৰ অঞ্চলটো, আৰু তুমি কি ক'বা মানে আমাৰ যিটো ঘগ্ৰাপাৰ অঞ্চলত আৰু তুমি যিটো লাইনত গৈছা সেইটো লাইনত যদি যাব লগা হয় মানে নৱপ্ৰজন্ম কেনেকৈ গ'লে ভাল হ'ব সেই বিষয়ে অলপ কওক। সৰুৰ পৰাই মানে যদি মানে ইচ্ছা আছে ডক্তৰ হোৱাৰ, সৰুৰে পৰা তেওঁলোকে মানে চেষ্টা কৰিব লাগিব। এদিনতে হোৱা বস্তু নহয়, ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতিও ধ্যান দিব লাগিব। সেইবিলাকেই আৰু
আৰু তোমাক গাৰ্জেনে মানে কেনেকুৱা ছাপোৰ্ট দিছিলে মা বা দেউতাই? মোৰ ঘৰৰ মানুহে বহুত সহায় কৰিছে। কেতিয়াও মানে টকা পইচাৰ ফালৰ পৰাই হওক বা আন ফালৰ পৰাই হওক কেতিয়াও মানে নিৰাশ কৰা নাছিল আৰু কেতিয়াও মানে প্ৰেছাৰ দিয়া নাছিল যে তই কৰিবই লাগিব, ডক্তৰ হ'বই লাগিব, সেইটো কথা কোনোদিনে কোৱা নাছিল। কেৱল কৈছিল যে তই যিমানখিনি পাৰ সিমানখিনি চেষ্টা কৰ। আৰু তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই খেতি বাতিও কৰে আৰু এখন টেম্পো চলায়। আৰ্থিক দুৰৱস্থাই মানে মানুহক শিক্ষাৰ প্ৰতি বাধা দিব পাৰে নেকি? আৰ্থিক দুৰৱস্থাই কেতিয়াও মানুহক বাধা দিব নোৱাৰে। যদি মানে স্থিৰ হয় তেওঁ কেতিয়াও আৰ্থিক দুৰৱস্থাই হেঙাৰ হ'ব নোৱাৰে। আৰু তোমাৰ স্কুলীয়া জীৱন কেনেকুৱা আৰম্ভণি হৈছিল আৰু কোনখন বিদ্যালয়ত পঢ়িছিলা তুমি, সেই বিষয়ে কি ক'ব অলপ? মই প্ৰথমতে ঘগ্ৰাপাৰ বুনিয়াদী বিদ্যালয়ত পঢ়িছিলোঁ এবছৰ। তাৰপিছত মই গোপীনাথ বৰদলৈ জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ, তাতে মই 6লৈকে পঢ়িছিলোঁ। তাত মই ঘগ্ৰাপাৰ হাইস্কুলত আহিলোঁ, তাতে মই মেট্ৰিক পাছ তাৰ পৰাই কৰিছোঁ। ছাৰ বাইদেউহঁতেও বহুত সহায় কৰিছিল। মই ডিষ্টিংশ্যন পাইছিলোঁ, 89.83% আছিল। তাৰপিছত মই হায়াৰ ছেকেণ্ডাৰী পঢ়িছিলোঁ ছায়েন্সত BM জৈন নেশ্যনেল একাডেমী নলবাৰী। তাতে মই হায়াৰ ছেকেণ্ডাৰী 2 বছৰ পঢ়িছোঁ, তাতে ডিষ্টিংশ্যন পাইছোঁ 89.83%। তাৰপিছত মই কোচিঙলৈ গৈছিলোঁ আৰু প্ৰথমবাৰ নীটত মোৰ যিহেতু আমি জেনেৰেল হয় স্থান পাবলৈ সক্ষম হোৱা নাই, 495 নম্বৰ আছিল। তাৰপিছত মই সেই বছৰ আৰু কোচিং লোৱা নাছিলোঁ, নিজে ঘৰতে পঢ়ি পৰীক্ষাটো দিছিলোঁ। তাৰপিছত মই আকাশলৈ গ'লোঁ, লগতে মই ফিজিক্স বাল্যতো পঢ়িছোঁ, তাতেও মই ছাবস্ক্ৰিপশ্যন লোৱা আছিল, এনেকৈ পঢ়িছিলোঁ। তুমি যিটো লক্ষ্য কৰিছিলা সেই লক্ষ্যটোত প্ৰায়খিনি উপনীত হৈছা। এতিয়া সেই উপনীত হৈ কেনে তোমাৰ সমাজখনৰ প্ৰতি, তোমাৰ অঞ্চলটোৰ প্ৰতি কেনেকুৱা দায়বদ্ধতা থাকিব আৰু মানুহক সমাজখনক কেনেকুৱা ধৰণৰ সহায় কৰিব বিচৰা? যিহেতু ছিটটোৱে পাইছোঁ আৰু পঢ়িব আছে, কিবা হয়, যদি মই আপোনালোকে আশীৰ্বাদ কৰিব, যদি এজন ভাল চিকিৎসক হ'ব পাৰোঁ। আমাৰ সতৰ হ'ল মই আপোনালোকে আশীৰ্বাদ কৰিব এজন ভাল যাতে চিকিৎসক হওঁ। চিকিৎসক হয় আমাৰ সমাজত বহুত অন্ধবিশ্বাস কুসংস্কাৰবিলাক হৈ থাকে, এইবিলাক যে দূৰ কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু প্ৰকৃত মানৱ সেৱা কৰিবৰ কাৰণে চেষ্টা কৰিম। এই বন্ধু ইয়াত অহাৰ বিশেষ কাৰণ আছিল, কাৰণ যোগাশ্মী কলিতাই আমাৰ ঘগ্ৰাপাৰ হাইস্কুলত আমি একেলগে পঢ়িছিলোঁ, ক্লাছমেট আছিল আৰু ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলে, সেইবাবে আহিছিলোঁ। আৰু যোগাশ্মী যিহেতু ডাক্তৰে হ'ব এতিয়া, আমাৰ যদি কিবা হয় ফ্ৰীতে ট্ৰিটমেণ্ট হ'ব পাৰে, হয়নে নহয়? কি কয় যোগাশ্মী? ভাল ডাক্তৰ হ'ব পৰাটো নিশ্চয় হ'ব। হয়, মানে আমি আশা কৰি থাকিম যদি কিবা হয় যোগাশ্মীৰ ওচৰত আহিলে হয়। আৰু এনেকুৱা মানে দুটা গ্ৰুপ ফটো মাৰিম আমি যেকেইটা আহিছোঁ ইয়াত, যাতে স্মৃতি হৈ ৰৈ যায়। আৰু ভিডিঅ'টো ইমানতে অন্ত কৰিম আৰু ফটোটো এটা মই পিছফালে লগাই দিম, কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব। চ' থেংক ইউ।